নিশাৰ আকাশত তেতিয়া জোন জ্বলিছিল। আন্ধাৰত জোনাকীৰ তীৰ হাঁহি। কোঁৱৰ তেতিয়া সাৰ পাইছিল, বৰ্তি হৈছিল নীৰৱে সুৰৰ সাধনাত, সংগীতৰ ব্যঞ্জন মূৰ্ছনাত, নিবদ্ধ হৈছিল গানেৰে আনন্দৰ জোৱাৰ অনাত। তেতিয়া দিনৰ পোহৰতো মানুহবোৰ অশান্ত বতাহৰ কোবাল সোঁতত দিশহাৰা হৈ পথভ্ৰষ্ট হৈছিল। স্বাৰ্থপৰতাৰ চাকনিয়াত জীৱনবোৰ হেৰাই মানৱতাহীন খৰং সমাজত জাতি ধৰ্মক লৈ হাহাকাৰ পৰিস্থিতি। ঠিক এনে সময়তে কোঁৱৰৰ যাদুৰ কণ্ঠত নিঃশব্দে জন্ম হৈছিল এক নৱসত্তাৰ, নমাই আনিছিল ধাৰাসাৰে এজাক মায়াময় সুৰৰ বৰষুণ। জাগ্ৰত হৈছিল এক নিৰ্ভীক স্পষ্টবাদী কণ্ঠস্বৰ, এখন মানৱতাবাদী সৰল হৃদয়। নিচলা দিন দৰিদ্ৰৰ ত্ৰাণকৰ্তা দাতা, গানৰ সম্ৰাট কাঞ্চনজংঘা। ধুমুহাৰ সৈতে বন্ধুত্ব কৰা কোঁৱৰে সাগৰত মেলি দিছিল স্বপ্নৰ নাম। নাহৰৰ পাতে পাতে গানৰ কলি লিখি হৃদয়ৰ পৰা হৃদয়লৈ মৰমৰ সেতু বান্ধি সুন্দৰৰ পূজাৰী দেৱতা হৈছিল। কোঁৱৰৰ সুৰৰ ঝংকাৰত, যাদুকৰী কণ্ঠৰ শীতল পৰশত মন্ত্ৰমুগ্ধ হৈ পৰে শত সহস্ৰাধিক। বুকুৰ ৰন্ধে ৰন্ধে প্ৰবাহিত গান শিপাই গৈছিল মন মগজুত অজানিতে। অসমীয়া সাহিত্য, সংগীত, সংস্কৃতিৰ ধ্বজা উৰুৱাই কোঁৱৰ এদিন ৰজা হৈছিল। বনৰীয়া কোঁৱৰ সাহসী বাঘৰ দৰে, সঁচাটোক সঁচা, মিছাটোক মিছা বুলি কৈ দিছিল অনায়াসে। তেওঁ ভাল পাইছিল প্ৰকৃতিক, প্ৰকৃতিয়ে ভাল পাইছিল কোঁৱৰক। তেওঁ ভয় কৰিছিল কেৱল সময়ক, সেইবাবে সময়তকৈ দুখোজ আগবাঢ়ি খোজ দিছিল সদায়ে। জাতিটোক একত্ৰিত কৰি সুৰৰ কোঁৱৰ নিজ কৰ্মৰে অমৰ হৈছিল। সমাজৰ জাতি ধৰ্মৰ বান্ধোন ছিঙি মুক্ত হৈ এদিন ঈশ্বৰৰ পুত্ৰ ভগৱানৰ স্থান পাইছিল। সাগৰ ভাল পোৱা কোঁৱৰ এদিন হঠাৎ দূৰ দিগন্তৰ সাগৰত হেৰাই গ'ল। তেওঁৰ দেশৰ সমস্ত জীৱকুলে বুকু ভুকুৱাই কান্দিলে, ৰৈ ৰৈ বিনালে। তথাপি তেওঁ ঘূৰি নাহিল। কিন্তু কোঁৱৰৰ সত্তা বিচাৰ দ্বাৰা অধিক শক্তিশালী হৈ জিলিকি উঠিল।